এতিয়া পঢ়িছনে পঢ়িম বুলি দেখোন ভিতৰতে সোমাই আছ ভাতকেইটা বনাব কলত কিতাপ পঢ়ো বুলি কলি মা গৈছো ৰ'ব মোৰ ঘৰ কেইটামান লেচন মুখস্থ কৰিবলৈ আছে গৈছো ৰ'ব ইমানকে পঢ়িছ একো এডাল কৰিবলৈ পোৱা নাই পঢ়িলে মানে চাকৰি আপুনিহে খাব চাকৰি পইচা মই নাখাওঁ হ'ব এতিয়া খাব বুলি কৈছ পিছলে পাতাই নিদিবি চিনিয়ে নাপাবি এতিয়া কষ্ট কৰি মৰিছো ল'ৰা বিয়া পাতি অনাৰ পিছতো নিজে কাম কৰিবলগীয়া হৈছে কঁকাল ধৰি মায়ে ভাত ভাতকেইটা বনাই মেলি দিছিলে অকল পৰ বুলিয়ে শুনিছিলোঁ এতিয়া দেখিছোঁ মতা ঘৰত আহি মতা ঘৰতো পঢ়িব লাগেগৈ কি যে হ'ব আৰু মোৰ মতাটো গৈ কেৰেলাত আছেগৈ কিনো কৈছে কিনো নাই যোৱা বুঢ়ী মাইকীয়ে পোৱা নাইতো কি যে কওঁ একো নাই কোৱা মা এনেই লেচন মুখস্থ লাহে লাহে কথা পাতি আছ আপুনিয়েচোন মোবাইল চোবাইলবোৰ নিদিয়ে মানুহজনক ফোন এটা কৰিবলৈ কাৰণে